এইখিনি হল জলকীয়া আমাৰ চাদৰ ওপৰত এনে ৰুইছো স্পেন্ডেলৰ পৰা এই জলকীয়াৰ বীজ আনি এনে ৰুইছো এইখিনি হৈ গৈছে এটা চাওকচোন এটা গছৰ বহুত কেইটা জলকীয়া আৰু বহুত ডাঙৰ ডাঙৰ বহুত ধুনীয়া লাগিছে নিজৰ বাগানৰ এইখিনি জলকীয়া হয় আসসালামু আলাইকুম হেল্ল এভৰিৱান ঈদ মুবাৰক মই আশা ৰাখিছো আপোনালোকে ভালে আছে সুস্থ আছে আৰু মই ভাল সকলোৱে ঈদটো ভালদৰে উপভোগ কৰক তেতিয়া আজি মই এনেকৈ ৰেডি হৈ ঈদৰ দিনত কাম বন কৰি এনেকৈ ৰেডি হৈ ভিডিওটো ষ্টাৰ্ট কৰি দিলো তেতিয়া হলে চাই থাকিব আমাৰ মিষ্টাৰ গৈছে নামাজত মাইনাৰ লগত গৈছে তেতিয়া হলে চাই থাকিব মই কি কৰো নকৰো তেতিয়া চাওক মোৰ ভিডিওটো হেল্ল গাইস ইয়া ঈদৰ দিনা ইয়া মই পিঠা বনালো গৰম গৰম পিঠা লগত আছে চাহ আৰু আছে দুটা নাৰিকল এই দুটা মই লাৰু বনাম আৰু পিঠা কৰিম তেতিয়াহলে চাই থাকিব মোৰ ভিডিওটো Hey guys, ইয়া মিস্টার নামাজ পড়ি আহিল এনেকৈ ৰেডি হৈছে হেল্ল গাইস ইয়া হল মাইনাৰ ঈদৰ কাপড় সারারা আনিছে এতিয়া মোৰ বনাবনি কাম প্ৰায় শেষ এতিয়া ভাতখিনি খাই লওঁ তাৰপিছত লগ পাইছোঁ এতিয়া মোৰ চিকেনখিনি এয়া হ'ল মহৰ এইখিনি মহৰ মাংস হয় এয়া আনিছে এইখিনি মোৰ বনা হৈ গ'ল এইখিনিতে আমাৰ হৈ যাব আৰু ইফালে আছে আমাৰ ভাত ৰেডি আৰু ইয়া হল মুৰ্গীৰ মাংস আৰু এইখিনি হল বিৰিয়ানী এইখিনি ভাবি দি দিছে আমাক তেতিয়াহলে চাই থাকক এইখিনি ভাতখিনি খাই লওঁ পিছত লগ পাই আছো এতিয়া মই বনাই আছো আৰু যদি মোৰ ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইবটো কৰি দিব যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইবটো কৰি দিব আৰু মোৰ ফ্যামিলি মেম্বাৰ হৈ যাওক হেইটো মই বাৰে বাৰে কম আপোনালোকক প্লিজ মোক সাবস্ক্ৰাইবটো কৰি দিয়ক তেতিয়াহলে চাওক মোৰ ভিডিওটো